থাকাৰো জাগা নহয় গেছি নহয় থাকো এতিয়া একেই হাঁহিব লাগে বেটা ঘৰত পাই হেৰা থকা হৈছে তই ইয়াতে হাগি আছা তোমাক দেখিছে হাগি থাকাত কিয় ডিষ্টাৰ্ব দিয়া হা কিবা সময়ত এই গুণাই মাৰিম তোৰ মূৰত গেলি নে তই হা গেলি চালা মৰণ নোহোৱা চলি থাকবাও শান্তি নেদা হা চালা বোকৰা বামুনচিয়াই এক আজি ভাল শিক্ষা দিব লাগিব ৰ মোৰ যাত্ৰা বেয়া এই কুফাটো কিয় দেখা পালো এই বেটা মৰিলেও ভাল হয় কি হে পোচখা বামুন আজি কোনফালে ৰাস্তা তই মোক মা দে ক সোনকালে ক এই ফাৰ্ষ্ট গাড়ীটো যাবই ছেকেণ্ড গাড়ীও যাব তই মোক ঠাট্টা কৰিছা নহয় হে তোক দেখা পালি মোৰো কিবা ভোকৰা লাগি যায় থাকিলে কাম নহ'ব এটা কুফাক লগ পাই হেলো আৰু এটা কুফা লগ পালো জন্মদা কোনফালে যায় তেৰি মই য'তে নাযাওঁ কিয় তোক কিয় লাগে তই এনে ওলাই আনাই ৰ কৰবাত নহয় কৰবাত যাবি দে কৈছো ক'ত যাবি মই গুৱাহাটী যাম ভুমলা মই গুৱাহাটী যাওঁ কথা তই বেয়া পালি কি ভুমলা আজি কি কাম কাক কলা বুলি কৈছা হা কাক কলা বুলি কৈছা মই কিয় শুনা নাপাম ভালকে কওঁ তই মোক সুধিব লাগে তই খং কৰিছা নেকি তোক সুধিছোহে ক'ত যাবি মোৰ য'তে ইচ্ছা ততেই যাম এই ৰচোন কচোন কি চাকৰি কৰা কওঁ তই দেচোন কওঁ তই কি চাকৰি কৰা মই কাৱা চাকৰি কোনে দিছে তোক এইটো চাকৰি চাকৰিটো মূৰ্খমন্ত্ৰী নহয় বুৰ্বক মুখ্যমন্ত্ৰী সেইটোৱে ভঙা ঘৰ মেডিকেলত চি এখন পাৰি তাতে মৰা মানুহ নাম্বাৰ বিলাক লেখা দিছে আৰু যোনদিনা হয় সিদিনা মোক পিছে বাল্টিংটো লৈ কিয় ঘূৰিছে দিনত তিনখান চাৰখান ভোজ হয় সেইকাৰণে এদিনত এসাঁজ খাম বাকীখিনি ৰাতিৰ কাৰণে ইয়াত ভৰে পিছে বিয়া বাৰী কৰিলি না নাই
ও বিয়া ও এদিন মই টেঙাবাৰীত ভোজ খাব গৈছিলো টেঙাবাৰীত ভোজ খাব যাওঁতে এদিন কি হ'ল জানা কি হ'ল बेटा भोज खुआरे निजर नाई चाकरी बाकरी সেই কারণে সদায় বেটা ভোজ খাওয়ারে ও বেটা ভোজ খুয়ারে ও বেটা ভোজ খুয়ারে ওয়ে ভোজ খাওয়া ও মাইনা তুমি কিয় খং কৰিছ মৰাণ নহয় বুঢ়া চাইড লাগাই পাৰা চাইড লাগ বুঢ়া মৰাণ নহয় বুঢ়া ও মাইনা আই লাভ ইউ কি কৈছা তই কি কৈছা ঐ বুঢ়া কি কৈছা তই I love you নকওঁ আৰু এ দফা হ'ল তোৰ দে 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 যা 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 তো থাক গৈ থাকো বেটা ভোজ খাৱা বামুণ তোৰ এনেকুৱা অৱস্থা হ'ব লাগে ভোজ খোৱা বামুণ চিত্ৰখনি চাই কেনে পালে আমাক নিশ্চয় জনাব বহু কষ্টৰ অন্তত এনেকুৱা কিছুমান কমেডি চৰিত্ৰ আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ সেয়েহে আপোনালোকৰ মৰম আৰু স্নেহ পাম বুলি আমি আশা ৰাখিলোঁ অনিচ্ছাকৃতভাৱে হয়তো কিবা আমাৰ ভুল ভ্ৰান্তিও হৈ যাব পাৰে তাৰ বাবে সকলোৰে ওচৰত হাত জোৰ কৰি ক্ষমা বিচাৰিছোঁ আৰু যদি ভাল লাগিছে আমাৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ প্ৰিয়জনৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ